এয়া হৈছে ৰঙালাও পাতৰ চাটনি। আপোনালোকে বাৰু কেতিয়াবা ৰঙালাও পাতৰ চাটনি খাইছেনে? মই দেখুৱাম আজি ৰঙালাও পাতৰ চাটনি কেনেকৈ বনায়। গুড মৰ্ণিং, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। চাটনিখিনি বনাবৰ কাৰণে প্ৰথমে লাগিব আমাক ৰঙালাও পাত। মই বাৰীৰ পৰা ৰঙালাও কেইটামান ছিঙি আনিছিলোঁ, তাৰে পাত কেইখিলামান লৈ লৈছোঁ। কোমলীয়া হওক বুঢ়া হওক কোনো কথা নাই, মাত্ৰ ৰঙালাও পাত হ'লেই হ'ল। একেবাৰে বুঢ়াখিনি কিন্তু নল'ব বাৰু। আৰু মই এইখিনি ছিঙি লৈ লৈছোঁ, ইমানখিনি। এইখিনিতে ধুনীয়াকৈ ধুই ল'ম। তাৰ পাছতে লাগিব আমাক ক'লা জিৰা, আদা, নহৰু আৰু জলকীয়া। মই আদা নিদিওঁ, আপোনালোকে আদা দিবও পাৰে বা নিদিবও পাৰে। এতিয়া ক'লা জিৰাখিনি মই ধুনীয়াকৈ ভাজি ল'ম। যেতিয়া ফুটিব তেতিয়া মই নমাই দিম ক'লা জিৰাখিনি। তাৰ পাছতে কেৰাহীখনত অকণমান তেল দি নহৰুখিনি ভাজি ল'ম। নহৰুখিনি অকণমান ভজা হোৱাৰ পাছতে দি দিলোঁ জলকীয়াখিনিও মই ৰঙচুৱাকৈ ভাজি ল'লোঁ। নহৰু আৰু জলকীয়াখিনি লগতে মই ৰঙাকৈ ভাজি ল'লোঁ। এতিয়া মই বাকী থকা তেলখিনিতে দি দিম কাটি লোৱা ৰঙালাও পাতখিনি। ৰঙালাও পাতখিনি ভাজোঁতে বেছি তেল দিব নালাগে, মই অকণমানেই দিছোঁ। তাৰ পাছতে দি দিম মই অকণমান সোৱাদ অনুসৰি নিমখ। আৰু এয়া মোৰ ভাজি হৈ গ'ল গোটেইখিনি। এতিয়া অকণমান ঠাণ্ডা হ'বলৈ বুলি দিলোঁ। ঠাণ্ডা হোৱাৰ পাছতে পটা এখনত লৈ লৈছোঁ এইখিনি গোটেইখিনি একেলগে পিহিবলৈ। এতিয়া গোটেইখিনি একেলগে পিহি ল'ম ধুনীয়াকৈ মিহিকৈ। মন কৰিব, চাটনিখিনি মই মিক্সিত পিহা নাই, পটাতহে পিহিছোঁ। মিক্সিত যদি পিহোঁ তেতিয়া পানী দিব লাগিব, আৰু পানী দিলে চাটনিখিনিৰ সোৱাদ নাইকিয়া হ'ব। আৰু পটাত পিহা চাটনি এনেই সোৱাদ নহয়নে খাবলৈ। আপোনালোকে এনেদৰে ৰঙালাও পাতৰ চাটনি খাইছেনে জনাবচোন কমেণ্ট কৰি। যদি খোৱা নাই এবাৰ খাই চাব, বৰ সোৱাদ হয় খাবলৈ। এয়া মই ধুনীয়াকৈ পটাত পিহি ল'লোঁ মিহিকৈ, আৰু মোৰ ৰঙালাও পাতৰ চাটনি আজি ৰেডি। আজিৰ ভিডিঅ'টো চাই বাৰু কেনে পালে জনাবচোন। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ৰঙালাও পাতৰ চাটনিকণ কিন্তু খাবলৈ সঁচাই বৰ সোৱাদ হৈছিল। যিহেতুকে চাটনি এচেলেক নমৰাকৈনো কেনেকৈ থাকোঁ। আৰু যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন দেই। আৰু কেনেকুৱা পালে খাই সেয়াও কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, বাই বাই।